নমস্কাৰ মই চায়নিকা পুনৰবাৰ মোৰ আন এটা ভিডিঅ' লৈ স্বাগতম জনাইছোঁ আৰু এতিয়া 6টা বাজিছে মই এতিয়া শুই উঠিছোঁ মোৰ খবৰ ভালেই আপোনালোকৰ খবৰ ভালেই চাগে আৰু আজি 20 তাৰিখ সোমবাৰ আজি আমাৰ স্কুলত পৰীক্ষাৰ ৰিজাল্ট দিব তো মই তালৈ যাব লাগিব তো আজি বতৰটো অলপ মানে বেয়া কৰিছে বৰষুণ দি আছে এয়া চাওক বৰষুণ দি আছে মুখ ধুই লওঁ অলপ পাছত লগ পাই আছোঁ মুখ ধুই চাহ তাহ খাই লওঁ মই মুখ ধুই আহি ল'লোঁ এতিয়া চাহ খাওঁগৈ মায়েনো কিহৰ লগত চাহকাপ দিছে চাওঁচোন ভীমকলৰ লগত চাহ দিছে চাহকাপ মই এতিয়া খাই লওঁ বিছনাখন জাপি ল'লোঁ যিহেতু স্কুললৈ অভিভাৱক মাতিছে মা মোৰ লগত যাব তো মায়ে এতিয়া পাকঘৰত ভাত বনাই আছে তো মই এতিয়া স্কুললৈ ওলাই লওঁগৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক মই এতিয়া ইউনিফৰ্মটো উলিয়াই লওঁ ইয়াতে আছে এখন চুৰ্ণি আৰু এইটো কুৰ্তি আৰু এইটো পেণ্ট মই এতিয়া ড্ৰেছযোৰ পিন্ধি মই এতিয়া ভাত পানী খাই ওলাই ল'লোঁ মই এতিয়া স্কুললৈ মোবাইলটো নিলোঁ মায়ে মোবাইলটো নিব মই তাত স্কুলত গৈ আপোনালোকক দেখুৱাম আপোনালোকক মই স্কুলত ভিডিঅ' বনাই দেখুৱাব নোৱাৰিলোঁ আপোনালোকে বেয়া নাপাব আৰু মোৰ ৰিজাল্ট ভাল হ'ল মই A+ত পাছ হ'লোঁ তো মাৰ্কশ্বিট নাই দিয়া মাৰ্কশ্বিট দিলে আপোনালোকক দেখুৱাম আৰু এতিয়া আমি ঘৰলৈ গৈ আছোঁ তো এই মোৰ লগৰ এই নাম চয়নিকা দেৱী আৰু এইবাৰ 9লে পাব ওলাই যাব কলে যাব লাগিব বেয়া লাগিছে নেকি লাগিছে আৰু এজনী আছে চয়নিকা ফুকন তাই গৈ আছে আগবাঢ়ি লাজ কৰিছে ভিডিঅ' যাব চয়নালী নাহিলে নি অঁ ক'লৈ গ'ল অঁ ঘৰলৈ গৈছে ভালেই হ'ল আমি এতিয়া গৈ আছোঁ তাই মানে আমাৰ ক্লাছৰ নহয় ক্লাছ 8ৰ মই দেখুৱাইছিলোঁ যে এই লগৰকেইজনীয়ে লগৰ ছোৱালী হয় তাই এবাৰ ওলাই যাব তাই ঘৰত নাই তাই মাকৰ ঘৰত আছেগৈ তাই মমায়েকৰ ঘৰত থাকি পিনে স্কুললৈ যায় অঁ ভালনে অঁ এতিয়া মোৰ লগত আৰু যাব নোপোৱাৰ লগত স্কুল বেয়া লাগিছে নাই তোমাৰ লাগিছে মোৰ বেয়া লাগিছে ইমান দিনে একেলগে আহিছিলোঁ স্কুললৈ একেলগে ওলাই মেলি যাওঁ এতিয়া নাপাম আৰু অঁ এতিয়া দেখিছে নহয় এহেঁতি এবাৰ বিদায় ল'লে আৰু আমাৰ স্কুলৰ পৰা আৰু আমাৰ গাঁৱৰ পৰা মই আৰু মোৰ লগত পঢ়া মোৰ লগৰজন যাব সি আৰু মইহে যাম আৰু ইয়াৰ পৰা দুজাই অকলে যাবলৈ যাই চাচা ক'লৈ যায় অঁ বোকাই গৈ আছোঁ দেখিছা নহয় বৰষুণ দি ৰাস্তা বেয়া কৰি দিলে এতিয়া গৈ আছোঁ বোকাই তুমি এডমিশ্যন ক'ত ল'বা মই নেমুগুৰি হাইস্কুলত ল'ম অঁ আমি ঘৰ পালোহি যাবগৈ এতিয়া ঘৰলৈ বাই বাই দেই যাবা পিছলিয়ে পৰিছিলোঁ আমি এতিয়া ঘৰ পালোহি আৰু ভিডিঅ'টো ইমানতে সামৰিছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব তো বাই বাই